গাইজ চাওক, কালি হৈ যোৱা বতাহ ধুমুহাত আমাৰ গাঁৱত কি ধৰণে ক্ষতি হৈ গ'ল। এই ঘৰটো এটা চাইডৰ এই ফ্ৰণ্ট চাইডটোৰ টিংপাত একেবাৰে নাই, উৰুৱাই লৈ গুচি গ'ল। এতিয়ালৈকে টিংপাত বিচাৰি পোৱা নাই। আৰু ওপৰৰ পৰা দবা পিটা বৰষুণ আহিছে, গোটেই ঘৰটোৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে। এফালে চাওক, গোটেই চোতালত গছৰ ডাল পাত পৰি টিং চিং ভাঙি গোটেই অৱস্থা বেয়া কৰি থৈছে। মুঠতে গাঁওখনৰ 90% মানুহৰ ঘৰ অৱস্থা একেবাৰে কাহিল। যিবিলাক অকণমান পুৰণা, অকণমান দুৰ্বলমীয়া ঘৰ আছিল, সেই ঘৰবিলাক প্ৰায় বতাহে ভাঙি থৈ গৈছে বুলি ক'ব লাগিব। আৰু চাওক, গোটেই চোতালত তামোল গছ, আম গছ পৰি গোটেই চালি তালি ভাঙি একদম চব উৰুৱাই শেষ কৰি লৈ গৈছে। আৰু ওপৰৰ পৰা একদম দবা পিটা বৰষুণ পৰি আছে। চাওক, এইফালে এইটো এটা ঘৰ আপোনালোকক দেখাইছোঁ। এই ঘৰ নহয়, এইটো বিশেষকৈ ভঁৰাল হয়। এই ভঁৰালটো একেবাৰে ভাঙি তলত পৰি গৈছে। এইফালে এইটো ঘৰ হয়। ঘৰটো চাওক, ঘৰটো একেবাৰে ঘৰৰ বস্তু, আনা চানা, কাপোৰ, বিচনা, বেডিং সকলোবিলাক ওলাই গৈছে। বেৰ চেৰবিলাক ভাঙি পৰিছে। এই বতাহ মৰা অৱস্থাত এই ঘৰটোৰ ভিতৰত মানুহ শুই আছিল। বতাহ বেছি কোবত অহা দেখি ঘৰৰ মানুহবিলাক বাহিৰলৈ ওলাই যোৱাৰ কাৰণে এই ঘৰৰ মানুহবিলাক বাচিল, নহ'লে দিগদাৰ আছিল বাৰু। আজি কি নহওক, ভগৱানৰ কৃপাত ঘৰৰ মানুহবিলাক বাচিল, সেইটো কাৰণে ভাল লাগিছে। ঘৰটো নষ্ট হ'ল। বিশেষকৈ চৰকাৰক মই অনুৰোধ জনাইছোঁ সিহঁতক সহায় কৰিবৰ কাৰণে। দেখিছেনে কিদৰে থাকিব লগা হৈছে মানুহ। এইফালে এখন দোকান আছিলে, দোকানত টিংপাত চিংপাত চালি উৰুৱাই লৈ গৈ একেবাৰে ৰাস্তাত। আৰু ব'লক, মই এইফালে আগত গাঁওখনৰ যিমানটো পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ ক'ত কিমান ক্ষতি হৈছে। এইটো চব বিশেষকৈ এইটো আমাৰ গাঁৱৰ ৰাস্তাটো হয়। এইফালে গোটেই গছে ডালে পাতে ভাঙি পৰি আছে, জিমা চিমা অৱস্থা। মুঠতে গাঁওখনৰ আধা অংশতকৈ বেছি 90% অংশই অৱস্থা বেয়া বুলি ক'ব লাগিব। এফালে এইটো ঘৰৰ টিং উৰাই লৈ গৈছে, এইটো দোকানখন ভাঙি লৈ গৈছে। আৰু এইফালে চাওক, এইফালে মই দেখাই গৈ আছোঁ, চাই থাকক। নেপেৰা বৰষুণ আৰু ডাঙৰ ধুমুহা বুলি ক'ব লাগিব। ফাগুন চ'তত প্ৰতি বছৰে ধুমুহা আহে, আপোনালোকে জানে। কাৰণ আমাৰ গাঁওখন ধনী মানুহ নাই, বিশেষ দুখীয়া মানুহ। বাঁহেৰে সজা ঘৰত থাকিব লগা হয়। যিবিলাক অলপ পুৰণামীয়া ঘৰ আছিলে, সেইবিলাক ভাঙি উৰুৱাই লৈ গুচি গৈছে। এতিয়া সেই মানুহবিলাকৰ কি অৱস্থা হ'ব। গতিকে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ, এই দুখীয়া দৰিদ্ৰসকলক অলপ সহায় কৰিবৰ বাবে। সেইটো চাগে ঘৰটো একোৱেই নাই, টিংপাত চিংপাত উৰুৱাই লৈ একেবাৰে বেৰ চেৰ কৰি ছাইডত পেলাই থৈছে। সেইটো আপোনালোকে দেখিছে নিশ্চয়। চাওক কি অৱস্থা, দুখীয়া দুখ নুগুছে বুলি কোৱাটো হয় আৰু। এইফালে এই মানুহ ঘৰ গোটেই ভঁৰালৰ টিং চিং উৰুৱাই লৈ গৈছে। গোটেই ৰাতিটো দবা পিটা বৰষুণত গোটেই ধান তিতি গৈছে। সেইখিনি ধান কি হ'ব এতিয়া, ইমান ধান এতিয়া ৰ'দো দিয়া নাই, ৰ'দো শুকাবৰ কাৰণে শেষ, গোটেই নষ্ট। এইটো চাওক, কাৰেণ্টৰ ইলেক্ট্ৰিচিটি কাৰেণ্টৰ তাঁৰ গোটেই ৰাস্তাত পৰি আছে। আৰু তামোল গছ চাওক, এই তাঁৰ পৰি আছে। গোটেই আগলৈ চাওক, খুটা পৰি আছে ইলেক্ট্ৰিচিটি। গোটেই ৰাস্তা ভৰি পৰি আছে, মানুহ ইফালে সিফালে অহা যোৱা কৰিব নোৱাৰা হৈছে। এইফালে চাওক, ইলেক্ট্ৰিচিটি খুটা। আজিতো বিজুলী নহ'বই আমাৰ গাঁৱত। আজি বুলি নহয়, কিমান দিনলৈকে নহ'ব কোনো সিদ্ধান্ত নাই। দেখিছেনে কি অৱস্থা, গোটেই ৰাস্তা ভৰি আছে। ইফাল সিফাল মানুহ অহা যোৱা কৰিবলৈ অকণমান অসুবিধা হৈ গৈছে। গাড়ী মটৰটো দূৰেই কথা। চাওক কি অৱস্থা। আৰু এইটোতো আপোনালোকক অকণমান ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰি চাওক, ৰাস্তাটোত গোটেই ডাঙৰ গছ ভৰি পৰি আছে। মুঠতে কোনো ৰকম উপায় নাই। আজি বিশেষকৈ মেট্ৰিক পৰীক্ষা, কিবা এটা ছাবজেক্টৰ পৰীক্ষা আছিল। আমাৰ ঘৰৰ কিছু সংখ্যক ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ আহোঁতে এই ৰাস্তা পদূলি দেখি গাড়ী মটৰ যাব নোৱাৰি দৌৰি দৌৰি খোজকাঢ়ি এক্সাম দিবৰ বাবে গৈছিল। গতিকে কি ক'ম, সিহঁতৰ অলপ পলম হৈছিল চাগে। গতিকে মই অনুৰোধ জনাইছোঁ, যদি সিহঁতৰ পলম হয় আপোনালোকে অলপ টাইম কিবা এটা মেনেজ কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু লগতে মই চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, আমাৰ গাঁৱৰ দুখীয়া দৰিদ্ৰসকলক সহায় কৰিবৰ বাবে। যিসকলৰ বেছিকৈ নষ্ট হৈছে, গোটেই ঘৰ দুৱাৰ ভাঙি উৰুৱাই লৈ গৈছে, সেইসকলে ইমান সোনকালে নতুন এটা ঘৰ বা পটককৈ যিকোনো ঘৰ এটা সাজি উলিয়াবলৈ
সমৰ্থ নাই সিহঁতৰ। বুজিছেনে বতাহে কেনেকুৱা কৰি পেলাইছে। আৰু এইফালে মই আপোনালোকক ভঁৰালটো দেখালোৱে। চাওক বছৰেকৰ ধান ভঁৰালত ৰাখি থৈছিল, গোটেই নষ্ট হৈ গ'ল। গোটেই বছৰটো কেনেকৈ কিদৰে চলিব দেখাব, কি ক'ম উপায় নাই আৰু চৰকাৰক অনুৰোধ জনাইছোঁ যিসকলৰ অনিষ্ট হৈছে সেইসকলক সহায় কৰিবৰ বাবে। গতিকে আজি এই ভিডিঅ'টো ইমানেই আছিল। গতিকে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে যিমানে শ্বেয়াৰ কৰিব ইমানে সোনকালে চৰকাৰে ভিডিঅ'টো চাব পাৰিব। চৰকাৰে চোৱাৰ পিছত আপোনালোকক সহায় কৰিব বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ। গতিকে আজিলৈ বাই বাই।